हेलो एवरीवन আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ নতুন এটা ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে কুশলে আছে আজি মই লৈ আহিছো চোলে ভটোৰে ৰেচিপি আৰু মই বনাইছিলো আজি চোলে আৰু ভটোৰে মই কেনেকৈ বনাইছিলো মোৰ পদ্ধতিটো আপোনালোকৰ আগত শেয়াৰ কৰিবলৈ লৈছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব প্ৰথমে এতিয়া মই লৈছো এটা চৰিয়াত এয়া আটা ময়দা লোৱা নাই কাৰণ ময়দাটো খোৱা ইমান ভাল নহয় গতিকে মই আটা লৈছো আৰু এতিয়া দি দিছো মই সুজি যিমানটো লৈছো আটা তাৰ কম পৰিমাণে মই সুজি দিছো আৰু এইফালে এয়া দৈ মই নিজে বনোৱা আৰু এয়া দৈখিনি দি দিছো ভটোৰে বনালে দৈ দিবই লাগে গতিকে মই দৈ নিজে বনোৱা দেই এয়া তাৰপিছত এয়া মই এচামুচ চেনি দি দিছো আৰু অকমান নিমখ দি দিছো আপোনালোকে নিমখ নিদিলেও একো নাই আৰু এইফালে মই অকমান বেকিং পাউডাৰ দি দিছো কাৰণ ফুলিবৰ কাৰণে এনেও ফুলিব কিন্তু তথাপি অকমান পাউডাৰ দি দিছো গোটেইখিনি মই চামুচখনেৰে অকমান এনেকৈ লৰাই ল'লো তাৰপিছত অকণমান পানী দি পেলাই মই এইখিনি মঠিলোঁ দেখিছেনে কি ধুনীয়াকৈ মঠিলোঁ সুন্দৰ হৈছে এনেকৈ তাৰপিছত মঠি পেলাই মই গোটেইখিনি 15 মিনিটমানৰ কাৰণে এনেকৈ ৰাখি দিলোঁ 15 মিনিটৰ পাছত মই এয়া এতিয়া বেলিবলৈ লৈছোঁ আৰু যিহেতু ভটোৰে অভেল শেপত ভাল লাগে এয়া সেইকাৰণে মই অভেল শেপত বেলিলোঁ এটা দুটামান আৰু এয়া দেখিছেনে তাৰপিছত তেলত দি ৰিফাইনত ভাজিছোঁ মই কি ধুনীয়াকৈ ফুলি গৈছে আৰু খাবলৈ খুব ধুনীয়া হৈছে বাৰু সফ্ট হৈছে এয়া দেখিছেনে অলপ মোৰ তেলটো কমি গ'ল আচলতে মই এয়া পাছৰখন দি দেখালোঁ পাছৰখিনি দেখাব লগাত ভিডিঅ' কৰিলোঁ আগৰখিনি কৰা নহ'লে আৰু কেইখনমান এনেকৈ ৰাউণ্ড শেপত বনাইছিলোঁ এয়া দেখিছেনে খুব ধুনীয়াকৈ ফুলি উঠিছে আৰু খুব সফ্ট হৈছে আচলতে মানে মোৰ আগৰখিনি ভিডিঅ' কৰিবলৈ নহ'লে কাৰণ বনাই থকা হৈছে আৰু দি থকা হৈছে গতিকে ভিডিঅ' বনোৱা নহ'লে আৰু এইফালে হৈ গ'ল চলে হৈ গ'ল আগতীয়াকৈ এয়া চলে এতিয়া আমি খাবলৈ লওঁ এয়া দেখিছেনে চলেখিনি খুব ধুনীয়া হৈছে এতিয়া আমি বাঢ়িছোঁ খাবলৈ আৰু এয়া আমাৰ চলে ভটোৰে হৈ গৈছে এতিয়া আমি খাওঁ আৰু ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম বাই বাই